ৰামপুৰ জনতা হাইস্কুলত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত জনতা হাইস্কুলত মঙলবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনৰ পৰা প্ৰৱেশিকা পৰীক্ষা দি ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ পোৱা কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ৰামপুৰস্থিত জনতা হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সৌজন্যত অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান। বিদ্যালয়খনৰ পৰা বিগত 2022 আৰু এইবেলি 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনক গৰ্বিত কৰি তোলা কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। জনতা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মধৰ দাসৰ সভাপতিত্বত বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত সভাত কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, কিতাপ, কলম, মানপত্ৰৰে অভিনন্দন জনোৱা হয়। উক্ত অভিনন্দন অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত হাস্যৰসিক এক সাৰুৱা ভাষণ প্ৰদান কৰে চেঙা মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ হৰেন্দ্ৰনাথ তালুকদাৰে। এতিয়া তুমি প্ৰশ্ন কৰিব পাৰিবা, তুমি যদি ছাৰ বাইদেউ ভালকে মেথছ শিকাইছে, ভালকে মন দি পেলাই তুমি শুনা নাই, তেতিয়াহ'লে তুমি সেইটো ভালকে আয়ত্ত কৰিবলৈ টান লাগিব। যি কামে নকৰা কিয় মন পুতি কৰিবা, মন পুতি কৰিবা। তোমালোকে এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত মই এটা কথা ক'ম, যিমানে পঢ়িবা সিমানে শিকিবা। এইবেলি দুয়োটা বৰ্ষৰে কৃতি ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনা জনাইছোঁ। যোৱাবেলি আমাৰ ডিষ্টিংশ্যন লাভ কৰিছিল 5জনে আৰু ষ্টাৰ কৰিছিল 4জনে। এইবেলি আমাৰ 4গৰাকী ছাত্ৰই ডিষ্টিংশ্যন লাভ কৰিছে আৰু 5গৰাকী ছাত্ৰই ষ্টাৰ নম্বৰ লাভ কৰিছে। শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।